গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পূবালী আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি মই আপোনালোকলৈ আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব নতুন নতুন নটিফিকেশ্যন পাবলৈ। এতিয়া আমি দেৰি নকৰি আমাৰ ৰেচিপিটোৰ মাজলৈ যাওঁ বলক। এতিয়া মই লৈ ল'লোঁ কেইটামান ভাত খোৱা চাউল, পানী দি তিয়াই লৈছোঁ। তিয়াই লৈ প্ৰথমে এইখিনি মোহাৰি ধুই লৈ 1 ঘণ্টামানৰ কাৰণে মই এইখিনি অলপ তিয়াই ৰাখিম। এইফালে মোৰ 1 ঘণ্টা হৈ গ'ল। তাৰ পাছতে মই এতিয়া টুকি লৈ মিক্সাৰ জাৰটোত ভৰাই ল'লোঁ। এইফালে টাৱাখন পাতি ইয়াতে আকৌ 1 কাপ নাৰিকলৰ গুড়ি লৈছোঁ। নাৰিকলৰ গুড়িখিনি মই অলপ দেৰিৰ কাৰণে ভাজি ল'ম, তেতিয়া ভজাৰ গোন্ধটো হৈ যায়, নহ'লে মানে ভাজিলে ভাল হয়, সেইকাৰণে ভাজি লৈছোঁ। অলপ দেৰি ভাজি এইখিনি দেখিছেনে অকণমান ৰঙচুৱা নিচিনা পৰি গৈছে। ইয়াতে মই জোখমতে অলপ গুড় দি ল'ম। এয়া গুড়খিনি কাটি ল'লোঁ। কাটি লৈ ইয়াতে মই দি দিলোঁ। এইখিনি লৰাই গোটেইখিনি মিশ্ৰণ হোৱালৈকে লৰাই থাকিব লাগিব। এয়া গোটেইখিনি সম্পূৰ্ণকৈ মিক্স হৈ গৈছে। এতিয়া এইখিনি হৈ গ'ল। মই এটা বাটিত ধুনীয়াকৈ কাঢ়ি দিম, এইখিনি কাঢ়ি ৰাখি দিম। এইফালে মই কাঁহৰ বাটি এটা লৈ লৈছোঁ, তাতে এইখিনি ৰাখি দিম। এতিয়া মই চাউলখিনি এনেকৈ পিচি ল'লোঁ। এনেকৈ পিচি ল'লে একেবাৰে সহজ হয়, চালি থাকিবলৈও দৰকাৰ নাই আৰু একেবাৰে সহজতে বনাব পাৰোঁ। তাৰ পাছতে মই এই সৰু বাটিটোৰে ইয়াতে দিলোঁ এবাটি চেনি সোৱাদৰ কাৰণে আৰু এবাটি নাৰিকলৰ গুড়ি। তাৰ পাছতে দিম অকণমান নিমখ। এইকণ নিমখ দিছোঁ। নিমখ দিলে চেনি নিমখৰ সোৱাদটো ভাল লাগে। তাৰপাছতে দিলোঁ অকণমান পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ দিবও পাৰি, নিদিলেও হয়, মই আছিলে কাৰণে অকণমান দি দিলোঁ। তাৰপাছতে দিলোঁ অকণমান বেকিং। এতিয়া মই গোটেইখিনি লৰাই একদম গোটেইখিনি মিক্স হোৱাকৈ লৰাই ল'লোঁ। দেখিছেনে গোটেইখিনি একদম ধুনীয়াকৈ মিক্স হৈ গৈছে। তাৰপিছতে মই ভাপত দিম এই পিঠাটো, সেইকাৰণে মই 10 মিনিট ৰেষ্টত থাকিবলৈ দিম। এতিয়া ইমানটো পৰিমাণত ৰাখিলেই হ'ব। সেইফালে 10 মিনিট হৈ গ'ল আৰু মই গিলাচকেইটা লৈ ল'লোঁ। তাৰ ভিতৰত অকণমান তেল সানি ল'লোঁ। তেল সানি ইয়াত মই যিকেইটা পিঠাৰ কাৰণে বনাই ৰাখিছিলোঁ সেইখিনি মই গিলাচটোত বাকি দিম। তিনিওটা গিলাচতে সমানে বাকিম, ফুলকৈ নাবাকোঁ, কিয়নো পিঠাটো ফুলি আহিব, সেইকাৰণে ফুলকৈ নাবাকোঁ। এতিয়া মই গোটেইকেইটাত সমানে বাকি ল'ম। এইফালে মোৰ বাকী হৈ গ'ল গোটেইকেইটাত। তাৰপাছতে গুড় আৰু নাৰিকলৰ বনাই এনেধৰণে মাজত দি দিলোঁ। মাজত দি এতিয়া প্ৰেছাৰত ভৰাই ল'ম আৰু প্ৰেছাৰৰ সাঁফৰখন এনেকৈ এখন কটন কাপোৰ দি লৈছোঁ, কাৰণ ভাপৰ পানীটো যাতে পিঠাটোত নপৰে। এতিয়া এনেকৈ সিজিবলৈ দিলোঁ 5 মিনিট। তাৰপাছতে এয়া দেখিছেনে পিঠা হৈ গ'ল 5 মিনিটত। এইফালে পিঠাকেইটা উলিয়াই ল'লোঁ। উলিয়াই লৈ এতিয়া পিচকৈ কাটি লৈ চাহৰ অন্য এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই।